মোবাইল আহি গ'ল তো মই ভাবিছিলোঁ ছাবস্ক্ৰাইবাৰ দুটা ছাবস্ক্ৰাইব এই মোবাইল এটা গিফ্ট কৰিম। হেল্ল' গাইছ, ৱেলকাম বেক টু মাই নিউ ব্লগ। তো আজিতো মজা হ'ব কৈছে কাৰণ মই আনিব গৈছোঁ দুটা ফোন। তো কি কাৰণে আনিম তো ভিডিঅ' চালেহে গম পাব। তো ভিডিঅ' লাষ্টলৈকে চাই থাকিব। তো কৈছে ইয়াৰ চাওক পইচা লৈ লৈছোঁ পূৰা। তো পলক দেখাই আছোঁ। তো ভিডিঅ'টো বহুত বেছি মজা হ'বলৈ গৈ আছে, চাই থাকক। আৰু স্কিপ কৰিলে আপোনালোকৰ নিশ্চয় লছ। মই কৈ আছোঁ কি কাৰণে মোবাইলটো দিম, ভিডিঅ' লাষ্টলৈকে চালে আপোনালোকে গম পাব। তো মানে অৰ্ডাৰটো মই 3 দিনমান আগত দিছিলোঁ, ইমান সোনকালে আহিব বুলি মই গম নাপাওঁ। তো চিকেনক আহিলে এতিয়া লৈ আহোঁ আৰু যিটো অৰ্ডাৰটো দিছোঁ লগৰ এটা হয় সি ফোন কৰিলে এতিয়া। তো এতিয়া পলক লৈ আহোঁ, আহি পেলাই আনবক্সিং কৰিম। তো কি ফোন কেনেকুৱা ফোন মই চব কৈ আছোঁ, চাই থাকক। बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास। তো ফাইনেলি মোবাইল ওচৰত পাই গ'ল আৰু ইয়াত বোলে স্কেন কৰিবৰ কাৰণে বোলে মোবাইলটো খুলিব লাগে। তো খুলি মেলি স্কেন কৰিব। তাৰপিছত মই ঘৰত গৈ পেলাই আনবক্সিং কৰি দেখাই আছোঁ। আৰু এতিয়া মোবাইল কিনা কিবা পাৰ্টিত লাগে, তো সেইকাৰণে মই এইটোকে খুৱাই পেলাই আৰু এবাৰ ঘৰত গৈ আনবক্সিং কৰিম, একদম চাই থাকক। ফাইনেলি মোবাইল লৈ ঘৰ পাই গ'লে চব এইকেইটা হ'ল মোবাইল। তো এইকেইটা এটা আনবক্সিং কৰিব গৈ আছোঁ। তো চাই থাকক ভিডিঅ'টো পুৰা লাষ্টলৈকে। মই আনবক্সিং কৰি দেখাই আছোঁ কি মোবাইল হয় কেনেকুৱা, চাই থাকক। ঘৰৰ ভিতৰত আনবক্সিং নকৰোঁ, এটা মজা এটা প্লেচ হৈ আছে আনবক্সিং কৰিবৰ কাৰণে। ঘৰৰ ভিতৰত আনবক্সিং কৰিবলৈ ইমান ভাল নহয়, তো আনবক্সিং কৰিম, চাই থাকক। ফাইনেলি এটা চাওক মোবাইল আহি গ'ল। তো মই ভাবিছিলোঁ ছাবস্ক্ৰাইবাৰ দুটা ছাবস্ক্ৰাইব এই মোবাইল এটা গিফ্ট কৰিম। তো মানে তো ফোনকেইটা কোনকেইজন ছাবস্ক্ৰাইবাৰ পাব, কাক গিফ্ট কৰিম, কেনেকৈ গিফ্ট কৰিম, কি কৰিলে গিফ্ট কৰিম, গম পাব ভিডিঅ'টো লাষ্টত, চাই থাকক। গাইজ ফোন আনবক্সিং হৈ গ'ল। তো এতিয়া চাওক এইটো ফোন, মোৰ ফোনটো এতিয়া অ'পেন কৰিম, চাওক কেনেকুৱা হ'ব, কি আছে মই দেখাইছোঁ চব। তো এইটো হ'ল মেইন ফোনটো। এবাৰ চাওক কি এটা লুক পৰিছে মোবাইলটো। তো ৰেডি হৈ থাকক ফোনটো পাবৰ কাৰণে। তো দেখাইছোঁ কি আছে। চাওক এইটো হ'ল মোবাইলটো। তো মানে যদি মোবাইলটো লাগে আপোনালোকক প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো চাওক কি এটা মজা লুক পৰিছে। তো মানে বেলি পোহৰত কৰিছোঁ মানে বহুত বেছি মজা লাগিছে। তো ফোনটো এতিয়া অন কৰিম, অন কৰি আপোনালোকক কি আছে চব দেখাম। তাৰপিছত তো গিফ্টটো মই কৰিম, কিন্তু এতিয়া নহয়, মই কেতিয়া কৰিম তো ভালকৈ মই কৈ লৈছোঁ। তো মানে কৰিম মানে ৰেগুলাৰ যিকেইটা ছাবস্ক্ৰাইবাৰ আছে সেইসকলক কৈছোঁ। তো মানে মোৰ চেনেলত যেতিয়া 10K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব, তো এই দুটা যিটো মোবাইল ফোন তো মই গিফ্ট কৰিম। তো চাওক তো এতিয়া ফোনটো অন হৈ আছে। তো অন হওঁতে মই এটা কথা কৈছোঁ, কিছুমানে বহুতে ক'বলৈ ফেক গিফ্ট কৰিবা। নহয় গাইজ, যদি আপোনালোকে 10K ছাবস্ক্ৰাইবাৰ কৰে, মই যোন ছাবস্ক্ৰাইবাৰক এইটো দিয়াটো একদম 100% চিয়'ৰ হয়। তো আপোনালোকে 10K ছাবস্ক্ৰাইবাৰ সোনকালে কৰি দিয়ক, মই আশা কৰিছোঁ তাকে। তো এতিয়া ফোনটো অন কৰি লওক, কি আছে মই আপোনালোকক দেখাম। গাইজ ফাইনেলি ফোনটো অ'পেন হৈ গ'ল। এতিয়া আমি কৰিম কেমেৰা টেষ্ট। তো কেমেৰাটো আপোনালোকক মই দেখাই দিওঁ, কেমেৰা ফটোজটো মাৰিব, তো চাই লওক। তো মোবাইলৰ দামটো আচলতে কেমেৰাটো বহুত বেছি ইউনিক আহিছে। তো এবাৰ চাওক কি আল্টিমেট এটা ফটো আহিছে। তো আপোনালোকৰ লগত কি আছে দেখাই দিছোঁ। তো চাওক এইটো হ'ল চাৰ্জাৰ পিংটো হয়, আৰু এইডাল চাৰ্জাৰ কেবুলডাল। তো আৰু লগতো একো নাহে, আপোনালোকে জানেই। আৰু আজিকালিতো হেডফোনবোৰ নিদিয়ে। তো আজিতো ইমানেই অটো যাত ভিডিঅ' যদি ভালে লাইক ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। মনত ৰাখিব 10K ছাবস্ক্ৰাইবাৰ হ'লে মই এতিয়া গিভ কৰিম। তো আজি কাৰণে বাই বাই, লাভ ইউ।